তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। মই দেৱজিৎ, মোৰ নতুন এটি ব্লগ ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ, আপোনালোকে থাম্বনেইল চাই পেলাই নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। তো আজি মই গৈ আছোঁ কলিয়াবৰ তিনিআলি। তাৰ ওচৰত কোন আহিব জানেনে? তাত আহিব আমাৰ ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। কেতিয়া আহিব সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। গাইজ, আমি আহি ফাইনেলি পাই গৈছোঁ জেগাটো। আপোনালোকে চাওক, এইটো অলপ দূৰৰ পৰা দেখুৱাই দিছোঁ। এইটো চাওক, এইটো কলিয়াবৰ ৰোডৰ লগতে আছে। নামঘৰটোৰ পিছফালে এটা পথাৰ আছে, কি মৌচুমী পথাৰ নে কি পথাৰ বুলি কয়, এই পথাৰতে আহিব। তো ইয়াত চাব পাৰিছে, আহিব পূৰা মতলব এতিয়াৰ পৰাই আৰম্ভ হৈ গ'ল পেণ্ডেলৰ কামটো। আৰু মই ডেটটো এতিয়া কৈ দিবলৈ বিচাৰি আছোঁ। 18 তাৰিখে আহি আছে আমাৰ কলিয়াবৰ তিনিআলিৰ ওচৰতে। আপোনালোকে অসমৰ য'ৰ পৰা আহিব বিচাৰে কলিয়াবৰ তিনিআলি বুলি মেপত চাৰ্চ মাৰিলে দেখুৱাই দিব, তাত আহিলে পাই যাব। চাওক কিমান ডাঙৰকৈ পেণ্ডেল কৰিছে। এইফালে একদম ৰাস্তাও পকা কৰি দিছে পাৰ্কিঙৰ কাৰণে। পিছত চাগে ভাঙি দিব, কি কৰে নাজানো, কিন্তু এতিয়া বৰ্তমান পূৰা পকা কৰি দিছে। আৰু চাওক না গাইজ, কি বম পেণ্ডেল কৰি লৈছে। এইফালে এতিয়াও হোৱা নাই কমপ্লিট, হ'ব। মই 2-3 দিন আগতে যিহেতু আহিছোঁ, এতিয়ালৈকে কমপ্লিট হোৱা নাই কামখিনি, কিন্তু 2 এদিনৰ ভিতৰত হৈ যাব। দিনে ৰাতিয়ে কাম চলি আছে। এইফালে চাব পাৰিছে ৰাস্তাৰ কাম চলি আছে। পথাৰৰ মাজত ৰাস্তা পকা কৰি আছে। চাওক, কেতিয়াবা চাইছেনে এনেকুৱা পথাৰৰ মাজত? চাওকচোন কিমান মানুহ লগাই দিছে। এইফালেও এটা ৰাস্তা আছে যাবৰ কাৰণে। মই এতিয়া সেইফালে গৈ পেলাই গোটেইখিনি দেখুৱাম। চাওক, এতিয়া মই গৈ আছোঁ, এইটোৱে হ'ব ৰাস্তা। এতিয়া পকা কৰা নাই, কৰি দিব। এইফালে মোদী ডাঙৰীয়া আহিব, আহি পেলাই ষ্টেটত যাব, ভাষণ দিব, কি কৰে পিছত সেইটো এটা ভিডিঅ' বনাম। ভিডিঅ'টো আপোনালোকে চাব। যদি আপোনালোকে চাবলৈ মন আছে তেনেহ'লে কমেণ্টত জনাই দিব, নেক্সট ভিডিঅ' বুলি মই কৈ দিম। ভিডিঅ'টো বনাম। আৰু ইয়াত চাওকচোন, ইয়াৰ পৰা এবাৰ কিমান ডাঙৰ পেণ্ডেলে, গোটেই মানুহ বহিব, বম মজা লাগিব। আপোনালোকো আহিব, সকলোৱে একেলগে চাম, ফূৰ্তি কৰিম। দেখা হ'ব গাইজ আকৌ নেক্সট এটা ভিডিঅ'ত। তেতিয়ালৈকে জয় আই অসম, জয় জুবিন দা। সকলোৱে ভালে থাকক।